নাই নিজাবগীয়া দলৰ ইস্তাহাৰ থাকে ইলেকশ্যন যেতিয়া আহিব তেতিয়া ইস্তাহাৰ নিজাবগীয়া থাকিব কি লিখিছে লিখা নাই ইহঁতৰ কথা মই চাৱাও নাই দেখাও নাই মুঠতে আমাৰ ইস্তাহাৰটো 30 তাৰিখত মুকলি কৰিব আমি বিপিএফ দলৰ ইস্তাহাৰটো আমাৰ 6 শিডিউল এৰিয়াত হেমন্ত বিশ্ব শৰ্মায়ে যিমানে নকয় কিয় সেই জবৰদস্ত যিমানেই নকয় কিয় যিবিলাক নোহোৱা বস্তু এইবিলাক ক'লে নহয় বিচিটিচি ভংগ নহয় পঞ্চায়ত চিষ্টেম নাই 6 শিডিউল এৰিয়াত কাৰ্বি আংলং হওক NC হিলছ হওক BTC হওক একে বস্তু সেইবিলাক মেনিফেষ্টত ওলাই পেলাই মানুহক বিভ্ৰান্তি সৃষ্টি কৰিব নালাগে কোনো দৰকাৰেই নাই আৰু যিমানেই নকৰক কিয় হেমন্ত বিশ্ব শৰ্মায়ে BTCত চৰকাৰ বনাব নোৱাৰে BTAD যদি কিবা অশান্তি পৰিৱেশ হয় ইয়াৰ ৰেছপঞ্চিবিলিটি হেমন্ত বিশ্ব শৰ্মা কিহৰ কাৰণে কোৱা নাই আপোনালোকে নাজানে এই বিটাৰ চুক্তিত কি লিখিছে আমাৰ মানুহ হা আৰু এটা কথা আছে ৰবিৰাম বিটাৰ চুক্তিত কি আছে আৰু এটা কথা আছে ৰবিৰাম নাৰ্জাৰী আৰু প্ৰদীপ ব্ৰহ্মই কৈছে যে যদি আপোনালোকে চিন্তা কৰিব নালাগে বিশ্বজিৎ ডিমাৰেও এফচু পৰা খেদা খোৱা লিডাৰ হেমন্ত বিশ্ব শৰ্মাও আছু পৰা খেদা খোৱা লিডাৰ এইবিলাক খেদা খোৱা লিডাৰ কিবা ৰাজ্যৰ কিবা কাম কৰিব বুলি কৈছে ৰবিৰাম যদি বিপিএফ মিটিঙত বাহিৰে বেলেগত যায় ভাবুকি প্ৰধান তেতিয়া ভাল নহব এনেকা ধৰণৰ ভাবুকি কোনে মানে ৰবিৰাম নাৰ্জাৰী আৰু প্ৰদীপ ব্ৰহ্মই আমাৰ কোনো ভাবুকিৰ কোনো চিষ্টেমে নাই আৰু কাকো ভাবুকি নিদিয়ে মুঠতে এইটো হেমন্ত মই কৈছোঁ হেমন্ত বিশ্ব শৰ্মাৰ ৰেছপঞ্চিবল ইয়াৰ কাৰণে মই কৈ আছোঁ এইটো হেমন্ত বিশ্ব শৰ্মা কোনে কৰিব এইটো কোনে কৰিব হেমন্ত বিশ্ব শৰ্মাই চব কৰে এইটো কাৰো হিম্মত নাই ইয়াতে মুঠতে মই কৈছোঁ হেমন্ত বিশ্ব শৰ্মায়ে BTCৰ তাৰ দাদাগিৰি গুণ্ডামিটো নচলে বাছ আৰু 22 পৰা 27 পাব বুলি কৈছে হেমন্ত বিশ্ব শৰ্মাই এইবাৰে 22 পৰা 27 এখন পাব বুলি এটাও চিট নাপায় হেমন্ত বিশ্ব শৰ্মা আহাৰ লগে লগে বিপিএফৰ বহুত প্লাছ হৈছে হেমন্ত বিশ্ব শৰ্মা বিজেপিয়ে এটাও চিট নিজিকে আৰু প্ৰায় 10,000 কোটি টকাৰ কেলেংকাৰী হোৱা বুলি কৈছে হেমন্ত বিশ্ব শৰ্মায়ে নিজে কিমান কেলেংকাৰী কৰিছে হিচাপ নাই এইফালে সেইকাৰণে দল বদলি কৰি থাকে নিজকে সেভ কৰিবৰ কাৰণে NC হিলছৰ 1000 কোটি কেলেংকাৰী লুইট বাৰ্জাৰ সাৰদা এইবিলাক কোনে কেলেংকাৰী কৰিছে UPPL তহঁতে জানে UPPL কি বস্তু UPPLও এটাও চিট নাপায় বিজেপি এটাও নাপায় 0 এইবিলাক প্ৰভাৱশালী কাম নাই এইফালে অসমৰ প্ৰভাৱশালী হ'ব পাৰে BTCত নহয় আৰু বিধানসভাতো 12খন আসন পাব বুলি কৈছে বিজেপিয়ে 0 হেমন্ত বিশ্ব শৰ্মা যদি ফিল্ডত ঘূৰি থাকে অসমটো ধ্বংস হ'ব